সেইদিনা দেখিছিলোঁ আপোনাক, আপুনি ভালপোৱা হালধীয়া সাজযোৰৰ সৈতে। বহুত মৰম লাগিছিল আপোনাক। এবাৰ ভাবিছিলোঁ আপোনাক ভাল পাওঁ বুলি কৈ দিওঁ, কিন্তু মনৰ অবাস্তৱ ভাৱনাবোৰে বেৰি ধৰিছিল। মনটোৱে ভয় খাইছিল আপুনি অভিমান কৰি আঁতৰি যায় বুলি। আপুনিতো নাজানেই আপুনি মোৰ কিমান প্ৰিয়। মোৰ প্ৰিয় শব্দ আপুনি। আপোনাৰ এটা হাঁহিতে যে মোৰ ভালপোৱাৰ চহৰখন প্ৰাণ পাই উঠে। ভালপোৱাৰ কেনভাছত আপোনাৰ ছবি আঁকিছোঁ। নাজানো আপুনি কি বুলি ভাবে। এইবাৰ লগ পালে আপুনি বেয়া পালেও সেই তিনিটা শব্দৰ বাক্যশাৰী কৈ দিম, আপোনাক ভাল পাওঁ। আপুনি ভাল পালে পাব, নাপালে আপোনাৰ একপক্ষীয় প্ৰেমিকজন হৈ ৰ'ম আজীৱন।